আজি মাঘৰ বিহুৰ উৰুকা। বিহু বুলিলে উগুল থুগুল মন। শাক পাচলি দুটামান নিওঁ বুলি ঘৰৰে বাৰীখনলৈ আহিলোঁ। আপোনালোককো সাৰথি কৰি কেমেৰাটো অন কৰি ল'লোঁ। এইখনেই আমাৰ শাক পাচলি বাৰী। দেউতাই কম বেছি পৰিমাণে প্ৰায়বোৰে খেতি কৰে প্ৰতি বছৰে। প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ আলু, পিঁয়াজ, লাই, ধনিয়া, গাজৰ, মূলা আদিকে কৰি বহুতো খেতি কৰিছে। কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ অকল জৈৱ সাৰ দি খেতি কৰে আৰু দেউতাৰ কাৰণে ফ্ৰেছ শাক পাচলিৰ সোৱাদ আমি ঘৰতে ল'বলৈ পাওঁ। সেয়া দেখিছে, মাও আহিছে শাক পাচলি নিবলৈ। শাক পাচলিবোৰ খোৱাতকৈও এনেদৰে হৈ থকা দেখিলে মোৰ বেছিয়ে ভাল লাগে। বাৰীখন যে ইমান শুৱনি কৰি ৰাখে। সেউজীয়া প্ৰতিটো শাক পাচলি আমাৰ স্বাস্থ্যৰ কাৰণে যে কিমান গুৰুত্বপূৰ্ণ, এটা সুস্বাস্থ্য বজাই ৰাখিবলৈ আমাক এইবোৰে বহুত সহায় কৰে। ৰাতিলৈকেতো সমূহীয়াকৈ উৰুকাৰ ভোজ আছেই আৰু এতিয়া দুপৰীয়া সাজৰ কাৰণে হৈ যাব। এয়া হৈ গ'ল আমাৰ শাক পাচলি আৰু এতিয়া ঘৰলৈ বাট লৈছোঁ। এয়া আমাৰ দুপৰীয়া সাজৰ দিহা, মাছে ভাতেৰে এসাঁজ। ময়ো শাক পাচলি দুটামান কাটি মাক অলপ সহায় কৰি দিলোঁ আৰু এয়া ৰেডি হৈ গ'ল। আজিলৈ ইমানেই, বাই বাই।